হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আৰু ৰাতিপুৱা কাম বন কৰি আজৰি হ'লোঁ দেই। আজৰি হৈ কাপোৰ কানিও ধুই আহিছোঁ আৰু বৰ্তমান আছে ভাত পানী ৰান্ধিবলৈ, কাৰণ এখেত আহি আছে, ট্ৰেইনত উঠিছে জাষ্ট। আৰু যিহেতু মানে এখেত আহিছে, গতিকে বহুত দিনৰ মূৰত আহিছে, ফুৰিবলৈ যাম বুলি ভাবিছোঁ। যিহেতু এখেত এসপ্তাহৰ মূৰত আহে, গতিকে ভাবিছোঁ অকণমান ফুৰিবলৈ যাম। আকৌ নেক্সট সপ্তাহত বা তাৰ নেক্সট সপ্তাহতহে আহিব পাৰিব, গতিকে অকণমান ফুৰি আহিমগৈ বুলি ভাবিছোঁ। সেইকাৰণে জল্দি মানে কাম বনবোৰ আজৰি কৰি আৰু এখেত অহাৰ লগে লগে খাই বৈ অকণমান ৰেষ্ট ল'ব। তাৰপাছত আমি সন্ধিয়া বা অকণমান আবেলি পৰত যাম ফুৰিবলৈ। আৰু আপোনালোকে ভাবিছে চাগে আজি আমাৰ পোৱালিটোক মানে দেখুওৱা নাই। সি একচুৱেলি ঘৰতে নাই, ক'ৰ পৰা দেখাম। সি খুৰাক আৰু আইতাকৰ লগত গ'ল ফুৰিবলৈ, গতিকে মই ঘৰৰ কাম বন চব শেষ কৰি ল'লোঁ। যিহেতু ঘৰত আহিলে মানে উৎপাত ষ্টাৰ্ট হৈ যায় আৰু এয়া হৈছে আমাৰ ঘৰৰ শেৱালি ফুল। আমাৰ আগফালে এজোপা শেৱালি গছ আছে, শেৱালি ফুলৰ গছ, আৰু সেইজোপাতে লগা ফুল হয় দেই। ৰাতি যিহেতু শেৱালি ফুলখিনি ফুলে আৰু ৰাতিপুৱা মানে গোটেইখিনিয়ে সৰি থাকে, মানে এপাহ দুপাহে গছত লাগি থাকে, বাকী গোটেইখিনি সৰি থাকে। গতিকে মায়ে ৰাতিপুৱাই গৈ শেৱালি ফুলখিনি বুটলি আনিলেগৈ। বেমাৰৰ কাৰণে আচলতে এইখিনি খাব পাৰিলে খুবেই ভাল, বেমাৰৰ কাৰণে। আৰু মই ফুলখিনি এনেকৈ থালি এখনত উলিয়াই লৈছোঁ আৰু এপাহ এপাহকৈ এতিয়া মই বাচিম। যিহেতু মায়ে বাচি থ'বলৈ কৈছে, সেইবাবে মই এইখিনি বাচি থ'ম। আৰু মায়ে আজি কৈছে মানে, মায়ে বোলে ভাত ৰান্ধিব। ভাত মানে খিচিৰি। এখেতে খিচিৰি খাই বহুত বেছি ভাল পায়, গতিকে বহুত দিনৰ মূৰত আহিছে, সেইকাৰণে বনাব মায়ে খিচিৰি। তেনেহ'লে মই এইখিনি বাছি লওঁ আৰু ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাব। আৰু এফালে মই ফটাফট ফুলখিনি বাছি লৈছোঁ। আৰু আমাৰ চনা ধুনীয়াকৈ ফুৰি মেলি আহিলেগৈ, আৰু ফুৰি মেলি আহি এয়া খেলি আছে। তাৰ মানে ঢোল এটা যোনটো খুৰাকে আনি দিছে, সি সেইটোৰ লগতে খেলি থাকে। আৰু তাৰ ঢোলটো মানে কাকো বজাব নিদিয়ে, কোনোবাই যদি বজায় মানে সি হাতখন পাতি পাতি দিয়ে, লাগিলে মোকে মাৰ, মোৰ ঢোলটোক নামাৰিবি। সি মানে ঢোলটোৰ প্ৰতি তাৰ ইমান মৰম নহয়, আৰু নিজেও বজাবলৈ শিকিছে, কিন্তু ভালদৰে পৰা নাই। আৰু কেনেকৈনো পাৰিব, তাৰ জাষ্ট 8 মান্থ হৈছে, আৰু সি মানে বহুত শিকিবলৈ বাকী আছেই। আৰু হ'লেও মানে খুৰাকক দেখি দেখি সি ট্ৰাই কৰিছে বজাবৰ কাৰণে, যেনেকৈ নহওক বজায়। তাৰপাছত সি মানে অলপ দেৰি খেলাৰ পাছত মই তাক গাটো ধুৱাই দিলোঁ, কাৰণ গৰম ইমান বেছি পৰিছে নহয়। সি ফুৰি মেলিও আহিলেগৈ, গতিকে সেইকাৰণে মই তাক গাটো ধুনীয়াকৈ ধুৱাই দিছোঁ। আৰু তাৰ মুখখন চাওকচোন, মোৰে হাঁহি উঠিছে। আৰু গা পা ধোৱাৰ পাছত মই তাক অকণমান কল খুৱাই দিছোঁ। সি মানে জাহাজী কল খাই বহুত ভাল পায়, গতিকে জাহাজী কল যিহেতু ঘৰতে আছিলে, আৰু জাহাজী কল ঘৰতে পকোৱা, কিনা নহয়, গতিকে তাক খুৱাব পাৰি, সেইবাবে খুৱাইছোঁ। আৰু এইফালে খিচিৰি বনোৱা ষ্টাৰ্ট হৈ গ'ল। মায়ে খিচিৰি বনাইছে আৰু মই অকণমান এনেই কেপচাৰ কৰি থৈছোঁ জাষ্ট। মানে খিচিৰিটো চবেই বনাব জানেই, তো কি মানে আৰু দেখাম। আৰু আমাৰ ঘৰত মগু দাইলটো নচলে, সেইবাবে মানে ৰহৰ দাইল দি আমি খিচিৰি খাওঁ। যিহেতু চবেই খাই বেয়া পায়, সেইকাৰণে নবনায়। আৰু এইফালে ৰান্ধনীয়ে সিজাই আছে, আৰু ৰান্ধনী নিজে তিতি গৈছে, মানে ইমানেই গৰম পৰিছে, মই কৈছোঁৱে আপোনালোকক। আৰু এইফালে কাজু তিয়াই থৈছে, আৰু এইফালে চাউলকেইটা ধুই দিছোঁ মই, মোকো অকণমান ক্ৰেডিট দিব। আৰু এইফালে মানে কেৰাহীখনৰ পৰা আনলোড কৰি দিয়া হৈছে, কাৰণ কেৰাহীখন যিহেতু সৰু, গতিকে গোটেই খিচিৰিখিনি নহ'ব। আৰু তাৰপাছত দি দিছে কাজু। আৰু গোটেইখিনি উতলি যোৱাৰ পাছতহে মানে চাউলখিনি দি দিয়া হৈছে। আৰু এইফালে নিমখ অকণমান কমটি হৈছিলে, গতিকে মানে যিহেতু চব্জিতহে নিমখ দিয়া হৈছিলে, গতিকে ইয়াতো নিমখ অলপ দি দিছে। আৰু বেছি কাম নাই, আৰু ইয়াত অকণমান ঘি দিবলৈ আছে, আৰু লাষ্টত দিব কিচমিচ। কিচমিচখিনি আচলতে লাষ্টতে দিব লাগে, কাৰণ পায়সত হ'লেও কিচমিচখিনি সদায় লাষ্টত দিব লাগে, নহ'লে পায়সখিনি ফাটি যায়, মানে দৈ টাইপৰ হৈ যায়। আৰু ইয়াতো মানে খিচিৰিটো সেনেকুৱাই হয়, গতিকে আৰু মই সেইফালে ভিডিঅ' বনাই থাকোঁতে দেউতাক আহি পালেহি, আৰু দেউতাকৰ লগত সি ধুনীয়াকৈ খেলি আছে।
আৰু লাষ্টত এফালে ঘি দি দিয়া হৈছে, ঘি দি দিয়াৰ লগে লগে আৰু কমপ্লিট খাব পাৰি। আৰু পিছফালে মাছ ধৰি আছে, আপোনালোকক তাকে দেখাওঁ বুলি লৈ গৈছোঁ। যাওঁ আৰু হাবি হাবি ফালে। ছাতি লৈও মাছ খাবলৈ নেৰে অ'। চাওঁ কিমান মাছ পালে। উঠাই পেলাই দে এইফালে। মাছতকৈ বেছি টেঙা আছে। সেইকেইটা টেঙা অয়ন ভণ্টিয়ে পাৰি দিলে। অয়ন ভণ্টি এইফালে চুকলৈ আহি যাবি, মনে আহি যাবি। আৰু এইজোপা হৈছে আমাৰ গোল নেমু। ৰ'দৰ পৰা ভালকৈ দেখায়ে নাই, কলগছজোপাই আঁৰ কৰি দিছে। আৰু এই গৰমতো মাছ ধৰিছে। আৰু আমাৰ ঘৰৰ পিছফালে আছে এইজোপা নাৰিকল একচুৱেলি লাগিছিলে, খাই শেষ। আৰু ল'ৰাই বহুত দিনৰ মূৰত বাপেকক দেখি আৰু কি ফূৰ্তি পাইছে, সি মানে খেলি আছে ধুনীয়াকৈ, সেইকাৰণে মই আৰু বিন্দাছ ভিডিঅ' কৰি ফুৰিছোঁ। আৰু এয়া হৈছে মচন্দৈ, আৰু এয়া দালি তিয়াই থৈছিলোঁ। মায়ে মচন্দৈ পাত তুলি আনিলে গৈ। যিহেতু খিচিৰিৰ লগত মানে সুদা খিচিৰি খাবলৈ ভাল নালাগে, গতিকে আচাৰ আৰু লগত মানে চাটনি অকণমান হ'লে বেছি সোৱাদ লাগে, গতিকে মায়ে মচন্দৈ তুলি আনিলে আৰু মই দাইল তিয়াই থৈছিলোঁ। আৰু এতিয়া মানে চাটনিকণ বনি যাব যিহেতু, আৰু চাটনিকণ হ'লে মানে কিবা এটা সোৱাদ লাগে খাবৰ কাৰণে। আৰু গৰমত মানে মচন্দৈ পাত মানে খোৱাটো খুব প্ৰয়োজনীয় হয়, যিহেতু মানে পেটৰ কাৰণে মচন্দৈ খুবেই ভাল। আৰু এইফালে আমাৰ খিচিৰি খাবলৈ ৰেডি হৈ গ'ল দেই। যিহেতু মানে গৰমত বেছি গৰম খিচিৰি খাব নোৱাৰি, গতিকে ঠাণ্ডা কৰি খাই বৈ অকণমান ৰেষ্ট ল'লোঁ। তাৰপাছতে ওলালোঁ ফুৰিবলৈ যাবলৈ। বেটাক নিনো বুলি ভাবিছিলোঁ, কিন্তু বৰ্তমান মানে ৰ'দটো নাই, গতিকে তাকো লৈ যাম বুলি ভাবিলোঁ। আৰু এইফালে আমাৰ হিৰো ৰেডি হৈ গ'ল, আৰু সি ফুৰিব যাবলৈ পাম বুলি তাৰ কি হাঁহি। বহুত দিনৰ মূৰত তেখেতৰ লগত ফুৰিব গৈছোঁ, গতিকে মনটো মানে ভাল লাগিছে। আৰু এনেও মানে ফুৰিবলৈ গ'লে মানে মনটো ফ্ৰেছ লাগে মানুহৰ। আৰু ঘৰলৈ যাবলৈ হ'ল, কিয়নো সন্ধিয়া হ'ল যিহেতু তাক লৈ আহিছোঁ, গতিকে ইমান দেৰি থাকিব নোৱাৰোঁ। আৰু ক'ৰবালৈ ফুৰিবলৈ আহিম আৰু মই আইচক্ৰীম নাখাম, হ'বই নোৱাৰে। প্ৰায় 7টা মানে বাজিলে, আৰু মোৰো ভাত পানী বনাবলৈ আছে, গতিকে আপোনালোকৰ পৰাও বিদায় লওঁ। আৰু লগ পাম আকৌ নেক্সট এটি ভিডিঅ'ত। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।